হেল্ল' গাইজ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এটা মজাৰ ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমান সোৱাদ। মই এই ৰেচিপিটো মাৱা, কাজু, কণ্ডেন্স মিল্ক নোহোৱাকৈ মাত্ৰ দুটা বস্তুৰে বনাইছোঁ। তো বলক দেৰি নকৰি আৰম্ভ কৰোঁ এই ৰেচিপিটো। আৰু শেষত আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। আৰু কোনোবা যদি মোৰ চেনেলত নতুনকৈ ভিডিঅ'বোৰ চাই আছে, প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে বেল আইকনটো বজাই দিব। প্ৰথমতে এটা কেৰাহী মিডিয়াম হিটত ৰাখি মই ইয়াতে দিছোঁ আধা কাপ চেনি আৰু আধা কাপ পানী। মই ইয়াতে মেজাৰমেণ্ট কাপ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নৰ্মেল কাপৰটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখিনি মই মিডিয়াম হিটতে অলপ উতলাব দিম। চেনিখিনি যেতিয়া গলি যাব তেতিয়া আমি হিটটো অকণমান বেছি কৰি দিম। এতিয়া আমাৰ চুগাৰ চিৰাপখিনি ভালকৈ উতলিছে। এতিয়া আমি হিটটো একদম কমাই দিম, মানে একদম ল' হিটত ৰাখিম। মনত ৰাখিব, আমাৰ চুগাৰ চিৰাপখিনি একদম তাঁৰ বান্ধিব নালাগে, অকল আঠা আঠা হ'ব লাগে। আঠা আঠা ভাৱ হ'লে আমি ইয়াতে 1 কাপ মই ইয়াতে লৈছোঁ পাউডাৰ গাখীৰ মিলাই যাম। আৰু একেবাৰে মিলাই নাযাব, অলপ অলপকৈ মিলাই দিব। যদি আমি পাউডাৰ গাখীৰখিনি একেবাৰে মিলাই যাওঁ তেতিয়াহ'লে ইয়াতে গোটা গুটি বান্ধি যাব আৰু আমাৰ মিঠাইখিনি একদম বেয়া হৈ যাব। সেইকাৰণে আমি ইয়াতে অকণমান মিলাই যাম পাউডাৰ গাখীৰ। আপোনালোকে ইচ্ছা কৰিলে পাউডাৰ গাখীৰ 2 কাপো দিব পাৰিব। সেই হিচাপে আধা কাপৰ ঠাইত চেনি যেতিয়া আমি আধা কাপ দিছিলোঁ, তেতিয়া আধা কাপৰ ঠাইত 1 কাপ কৰি দিব। এনেকৈ মিলাই ল'ব পাৰিব। আমাৰ পাউডাৰ গাখীৰখিনি দিয়া শেষ হৈ গ'ল। এতিয়া আমি ভালদৰে মিলাই যাম। আমাৰ পাউডাৰ গাখীৰখিনি ধুনীয়াকৈ হৈ গৈছে আৰু এইখিনি সময়ত আমাৰ কেৰাহীখনত লাগি ধৰিছে পাউডাৰ গাখীৰখিনি। তাৰ কাৰণে মই দিছোঁ 1 চামুচ ঘি। ঘিখিনি দিয়াৰ কাৰণে আমাৰ যিখিনি পাউডাৰ গাখীৰ আছে সেইখিনি কেৰাহীত লাগি নধৰিব আৰু ধুনীয়াকৈ এৰুৱাই যাব। দেখিছেনে, আমাৰ পাউডাৰ গাখীৰ মিক্সাৰখিনি ধুনীয়াকৈ এৰুৱাই গৈছে। এতিয়া ইয়াতে মই ফুড কালাৰ দিছোঁ, হালধীয়া ৰং দিছোঁ। আপোনালোকে ইয়াতে কেশৰ গাখীৰৰ মিক্স দিব পাৰে, নহ'লে ইলাচি পাউডাৰ দিব পাৰে বা যিকোনো ফ্লেভাৰ দিব পাৰে। মই ইয়াতে ফুড কালাৰ দিছোঁ অকল। এইখিনি মই আৰু 5 মিনিট সময় গেছতে বহুৱাই ৰাখিম আৰু একদম ল' হিটত ৰাখিব, নহ'লে জ্বলি যাব। আমাৰ হৈ গ'ল ৰেডি। এতিয়া মই এটা বাতিত আজৰি কৰিম এইখিনি আৰু অকণমান ঠাণ্ডা হ'ব দিম। মনত ৰাখিব, বেছি সময় ঠাণ্ডা হ'ব নিদিব। যেতিয়া আপুনি হাতেৰে ধৰিব পৰা হ'ব তেতিয়া আপুনি এইখিনি বনাবলৈ চেষ্টা কৰিব, নহ'লে আমাৰ এইটো অন্য পেৰাৰ দৰে টান খাই যাব। এতিয়া মই এইখিনি এটা আপেলৰ আকাৰ দিম। মোৰ খুব গৰমে আছিলে, মানে ইমান ঠাণ্ডাও হোৱা নাছিলে, কাৰণ বেছি ঠাণ্ডা হৈ গ'লে যে টান খাব যে, সেইকাৰণে মই সোনকালে বনাইছোঁ বস্তুটো। এতিয়া ৰাউণ্ড কৰি ইয়াতে মই ওপৰত ধুনীয়াকৈ আঙুলি এটাৰে হেঁচি দিম, যেনেকুৱা আপেলৰ মুখখন থাকে সেনেকৈ, আৰু চাৰিওফালে অকণমান টিপি টিপি দিম যাতে আপেলৰ শ্বেপ এটা লয়। মই গোটেইকেইটা তেনেকৈয়ে বনাই লৈছোঁ ধুনীয়াকৈ। যদি আপোনালোকে এইটো আপেলৰ শ্বেপ দিব খোজা নাই তেতিয়াহ'লে বেলেগ কিবা শ্বেপ দি ল'ব পাৰিব, প্ৰক্ৰিয়া একেই থাকিব। মোৰ এই আপেলৰ শ্বেপটো দিবলৈ খুবেই মন আছিল আৰু বনাবৰ মন আছিলে কাৰণে মই আপেলৰে এইটো বনালোঁ আৰু আপোনালোকক দেখুৱাই গ'লোঁ। আমাৰ ৰেডি হৈ গ'ল আপেলৰ শ্বেপ দিয়া। এতিয়া চাওকচোন, দেখাত একদম আপেল আপেল দেখিছেনে, কিন্তু এতিয়াও আধৰুৱা হৈ আছে, গতিকে আমি পূৰা কৰোঁ। এতিয়া মই ইয়াতে এডাল ফ্লেট ব্ৰাছ লৈছোঁ আৰু ইয়াতে মই ফুড কালাৰ ল'ম আৰু এইটো হ'ল ৰঙা কালাৰ লৈছোঁ আৰু ধুনীয়াকৈ কালাৰ কৰি যাম যাতে একদম দেখাত আপেলৰ দৰে লাগে। কালাৰটো মই ওপৰৰ পৰা তললৈ এনেকৈ মিলাই গৈছোঁ। একেবাৰে বেছি কালাৰ নিদিব, একদম কম কালাৰ দিব, তেতিয়াহে আপেল যেন লাগিব। আৰু আমি যিখিনি সময় এই কামটো কৰিলোঁ বা এই প্ৰক্ৰিয়াটো বনাবলৈ চেষ্টা কৰিলোঁ, এইখিনি সময় আপোনালোকে মন কৰিব একদম ঠাণ্ডা হ'বলৈ নিদিব। যেতিয়া হাতেৰে চুব পৰা হ'ব তেনেকুৱা অৱস্থাতে এই বনাবলৈ চেষ্টা কৰিব, নহ'লে একদম টান হৈ গ'লে আমাৰ কিন্তু ইয়াতে বনাবলৈ বহুত অসুবিধা হ'ব। আমাৰ কালাৰ কৰা হৈ গ'ল। এতিয়া একদম ৰিয়েল আপেলৰ দৰে কৰিবলৈ আমি ইয়াতে ব্যৱহাৰ কৰিছোঁ লং, আৰু লংটো আমি লঙৰ 1 পিচ ইয়াতে মাজত সোমাই দিছোঁ, যিটো দেখিবলৈ একদম অৰিজিনেল ঠাৰি যেন লাগিছেনে? মোৰ মতেতো তেনেকুৱাই লাগিছে, একদম ৰিয়েল আপেলৰ দৰে। আৰু ইয়াতে এটা টুইষ্ট বাকী আছে, চাই থাককচোন আগলৈ, গম পাব কি টুইষ্ট আছে। আৰু এটা ঠাৰিটো দিয়া হৈ গ'ল ইয়াতে, বাকী ৰ'ল আমাৰ পাত, আৰু পাতৰ কাৰণে মই ইয়াতে পুদিনাৰ পাত লৈছোঁ আৰু ধুনীয়াকৈ ডিজাইন কৰি দি যাম ওপৰৰ ফালে। এতিয়া লাগিছেনে একদম ৰিয়েল আপেলৰ দৰে? আৰু ইমান সহজ পদ্ধতিৰে আমি ঘৰতে বনালোঁ এনেকুৱা ধুনীয়া এবিধ মিঠাই।
মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক এটা কমেণ্ট এটা কৰি দিব আৰু কোনোবা যদি মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ সাবস্ক্ৰাইব এটা কৰিবলৈ নাপাহৰিব আপোনালোকে এটা সাবস্ক্ৰাইবে মোৰ অনুপ্ৰেৰণা যোগায় নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে আৰু আজিলৈ আহোঁ আকৌ পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই